ছাত্ৰ ছাত্ৰী পুৰা বিজি হৈ আছে দেই কামত আৰু এয়া ব্যস্ত সিহঁতক তুলি দিছোঁ কামত লাগি আছে সিহঁতি পুৰা সৰু সৰু ল'ৰা মোৰ টিউশ্যন চেণ্টাৰৰ দেই ছাত্ৰ ছাত্ৰী পলাইছে কামত লাগি আছে এইটো অকণমানিটি পিছত এয়া এফালে চোৱা প্ৰত্যেকে কিবা ক'বা নেকি আজি আজি কি দিবস বাৰু জানানে ৰবা শিক্ষক দিবস আজি গম পাইছা আজি কি হয় শিক্ষক দিবস 5 ছেপ্টেম্বৰ গতিকে প্ৰত্যেককে মই কি কৈছোঁ ভালদৰে পঢ়িবা শিক্ষক দিৱসৰ হয় নহয় মোক শুভেচ্ছা জনাইছা গতিকে মই তোমালোককো কি কৈছোঁ শুভেচ্ছা জনাইছোঁ দে চাকি জ্বলাইছোঁ দেই চাকি জ্বলাবলৈ লৈছে আমাৰ কি কয় জ্বলোৱা হ'ল মুখত খাই পাছত খুঁটি আমাৰ জ্বলাব এইটো চলাই কি পেডাল বসাবলৈ নেকি সকলোৱে যাতে পঢ়া ভাল হয় হয় শিক্ষা বৰ্ষটো আৰু ৰাধাকৃষ্ণৰ দিনত আজি আমি ইয়াৰ চাকি আৰু ধূপ জ্বলাম বাকী এতিয়া এজন এজনকে কি কৰিবা ধূপবিলাক জ্বলাবা দেই এডাল এডালকে জ্বলাই ৰ'বা এটা এটাকে লাইন ধৰিবা ধূপ জ্বলাবিলাক চাই থৈ দিবা এডাল এডালকে জ্বলাই যোৱা কিবা ক'বা নেকি সোধা সিহঁতক দুআষাৰ ক'ব আপোনালোকে কিবা শিক্ষক দিৱসৰ বিষয়ে কিবা দুআষাৰমান ক'ব আপুনি কিবা ক'ব ৰাহুল দাদা লাষ্ট কৈছে কৃষ্ণ হ'ব চবে হাত চবে বজাবা যে দেই এতিয়া আমি কেকটো বাকেট খুলিলো হ'বনে বহুত ডাঙৰ কেক এইফালে কেমেৰামেন চাই দিয়া এটা দেখাই দিয়া কেক এটা আনিছে কেকটো উলিয়াই দিওঁ নেকি এয়া পইদাও দেখাইছো কেক এটা আনিছে চোৱা দেখিলা বৰ ধুনীয়া কেক এটা আমি কাটি অকণমান খাম আৰু ন খাবহে লাগে এতিয়া কথা দুআষাৰমান কৈছো এইটো কেকটোৰ কাৰণে সিহঁতি কষ্ট কৰিছে হয় নহয় প্ৰত্যেকে বনাই আনিছে ৰাজ পুবালী মৌচুমী বাৰ্বি তুলন আৰু কোনোবা থাকি গ'লা নেকি বিভু ঋষভ কৃষ্ণ আজি বনালে অকণমান এতিয়া কেকটো কাটি দিওঁ এতিয়া কি ক'বা আমি ডিচাৰ্জটো কৈ দিবা মম জ্বলাই লওক হ'ব দিয়া থাকিলে নহয় এতিয়া কেক প্ৰত্যেককে অকণমান দিওঁ ন এই টুকুৰাই আপুনি প্ৰথম মই খাওঁ মই ভাঙিয়ে খাইছোঁ ধুনীয়া কেক হ'ব কৃষ্ণ বনাই দিয়া আজি ছাত্ৰ ছাত্ৰীয়ে কিছু কাম কৰে শিক্ষক দিৱসৰ উপলক্ষে তেওঁলোকৰ কিছুমান ভিডিঅ' মই দেখাইছোঁ 5 ছেপ্টেম্বৰ আজি শিক্ষক দিৱস মই শিক্ষক দিৱসৰ বিষয়ে দুআষাৰ ক'বলৈ লৈছোঁ প্ৰত্যেক বছৰ 5 ছেপ্টেম্বৰ তাৰিখে সকলো শিক্ষানুষ্ঠানতে শিক্ষক দিৱস পালন কৰা হয় ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মৰ স্মৃতিত এই দিৱস পালন কৰা হয় এইজন মহাপণ্ডিতৰ জন্ম হৈছিল
1888 চনৰ 5 ছেপ্টেম্বৰৰ তাৰিখে চেন্নাইৰ তিৰুতানি নামৰ এখন সৰু চহৰত। তেওঁ সৰুৰে পৰাই ধৰ্মপৰায়ণ আৰু আত্মবিশ্বাসী আছিল। তেওঁ পঢ়া শুনাৰ ক্ষেত্ৰতো বৰ মেধাৱী আছিল। তেওঁ বিদ্যালয়ৰ পঢ়াশালীৰ কামবোৰ নিয়মানুৱৰ্তিতাৰ মাজেৰে আগবঢ়াই নিছিল। 1909 চনত তেওঁ মাদ্ৰাজৰ প্ৰেচিডেন্সি কলেজৰ দৰ্শন বিভাগৰ সহকাৰী অধ্যাপক ৰূপে কৰ্মজীৱন আৰম্ভ কৰে। তেওঁ এজন শিক্ষকো আছিল। তেওঁ ছাত্ৰ ছাত্ৰীসকলক বৰ মৰমেৰে পাঠদান কৰাইছিল আৰু নৱপ্ৰজন্মৰ শিশুসকলক আগুৱাই নিবৰ কাৰণে তেওঁ বৰ কষ্ট কৰিছিল। তেওঁ আৰম্ভ কৰা ইদীপ্ত। নমস্কাৰ, মোৰ নাম শ্ৰী ইদীপ্ত চেতিয়া। মই এটা কৌতুক কম। এখন গাঁৱত এটা ল'ৰা আৰু এজন ককায়েক আৰু এজন ভায়েক আছিল। তাৰপাছত এদিন নিশা ককায়েকে ভায়েকক সুধিলে, ভাইটি, আমাৰ ইয়াৰ পৰা আমেৰিকালৈ বেছি দূৰ হ'ব নহয়, চন্দ্ৰলৈ বেছি দূৰ হ'ব? তেতিয়া ভাইকে ঘপকৈ মনত পেলালে এটা কথাতে। সি ক'লে, দাদা, কাৰণ আমেৰিকালৈ বহুত দূৰ হ'ব। কাৰণ কিয় জানেনে? ককায়েকে সুধিলে, কাৰণ কিয় বুলি সুধিলে। ভাইকে ক'লে যে চন্দ্ৰটোনো আমি মাটি পাই দেখি থাকোঁ, কিন্তু আমেৰিকা যাবলৈ হ'লে আমি উৰাজাহাজত যাব লাগে বুলি ক'লে। নমস্কাৰ। আজি টিচাৰ্ছ ডেত খুৱাইছো আৰু ন, অলপ কম পৰিমাণে ধাৰ একদম। এতিয়া খোৱাৰ পিছত আমি নাচ গানৰ পৰ্বলৈ যাওঁ। আহক আমি নাচ গানৰ তেওঁলোকৰ ভিডিঅ' কিছু অকণমান চাওঁ। আহক বন্ধুসকল। হ'ব, আমাৰ ফালে নকৰিলে হ'ব। কাপোৰে নেমাই যিখিনি বহিছে এইটো দুটা অকণমান মই মাৰিম মোক কষ্ট লাগি আছে। খোলা লগাইছে ইমান নালাগে।
চিকুলিন দে দাদা আমাৰ লঘু মিলা নাই সেইকাৰণে এইবিলাক কি কৰিব আমাৰ পাতলা কিবা কিবা কাৰণ নুশুনিবই আপোনাৰ বা এনেকুৱা হয় মই সেইটো নিবিছে হে নাই এইখিনি নাই এইখিনি কেকতে যদি বাতি আৰু আমাৰ নৰখিছে ঐ ঐ এইবোৰ এতিয়া নল'বা দেই দাদাহে বেয়া পাব দাদাই পিটিব এফালে চোৱা